হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব লৈছোঁ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা উকিল বাইদেউক। আৰু আপোনালোকে কেতিয়াও বেহাৰবাৰী আউটপোষ্টত দেখা নাপায়। কিয় বেহাৰবাৰী আউটপোষ্টত অভিনয় নকৰে উকিল বাইদেউ, কাৰণসমূহ জানো আহক। বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা উকিল বাইদেউজনী ৰিয়েল নামটো হৈছে ৰিমজিম শৰ্মা। তেখেতে ঘৰুৱা কিছুমান সমস্যা আৰু নিজা সমস্যাৰ লগতে টকা পইচাৰো সমস্যা থকাৰ বাবে বেহাৰবাৰী আউটপোষ্ট এৰিব লগাইছে, কাৰণ ধাৰাবাহিক জগতত ইমান বেছি টকা নাপায়। বন্ধুসকল, এই বিষয়ে তেওঁ কি ক'লে প্ৰথমে ভিডিঅ' ক্লিপটো শুনো আহক। কম্প্ৰমাইজ চবেই কৰি আছে এখন চিৰিয়েলৰ কাৰণে বা মোৰ কাৰণে, কিন্তু সেইটো হিচাপত মানে কিছুমান বস্তু মোৰ মিলা নাই। যেনে ধৰক মই সদায় শ্বুটিং এনেও কৰিব নোৱাৰোঁ, কাৰণ ইছ্যু সৰু আছে, এৰি থৈ যাব নোৱাৰোঁ। কিন্তু সপ্তাহত যদি মই দুদিনো শ্বুটিং কৰোঁ, সেইটো হিচাপত মানে পে'মেণ্টটো ধৰক নিমিলে। কাৰণ আমাৰ অসমৰ জানেই বহুত বেছিও নাপাওঁ, যিখিনি পাওঁ সেইখিনিৰ ভিতৰতো যদি কম দিন কৰোঁ শ্বুটিং, তেতিয়া মানে কোনোফালে নিমিলে। মানে পইচাৰ ফালৰ পৰাও নিমিলে, এইফালে গম পাইছে চব ফালৰ পৰা কম্প্ৰমাইজো কৰি আছোঁ, এনেকুৱা হৈছে। আৰু কেইদিনমানৰ পৰা একদম সঁচা কথাটো ক'বলৈ গ'লে কেইদিনমানৰ পৰা কেৰেক্টাৰটো কৰিও মই মানে অলপ মানে কেনেকুৱা হৈছে, মানে কেৰেক্টাৰটো কৰি ভালেই পাওঁ, আগৰ পৰাই ভাল পাওঁ, বা এতিয়াও নকওঁ যে মই কেৰেক্টাৰটো একেবাৰে বেয়া পাইছোঁ কৰি। কিন্তু ইমান কম্প্ৰমাইজ কৰি থকা হিচাপত মানে মই সেই ছেটিছফেকশ্যনটো নাই পোৱা কেইদিনমানৰ পৰা। আৰু সেইটো কাৰণে মই ভাবিলোঁ যে নহয়, চিৰিয়েলখন এৰাটোৱে মোৰ মানে চব ফালৰ পৰা ভাল হ'ব নেকি, এনেকৈ বুলি ভাবিলোঁ। দুখ এটা আছে মনত, কিন্তু দুখটো থাকিলেও বহুত ভাবি চিন্তি এইটোৱে ডিচিশ্যন ল'লোঁ যে ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট বক্সত জনাব লাগে। ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব